সুকনানী ওজাপালিৰ সাধক তথা দেওধনী নৃত্যৰ ওজা পদ্মশ্ৰী সন্মান আৰু ৰাজ্য চৰকাৰৰ অসম গৌৰৱ বঁটা প্ৰাপক মঙলদৈ চিপাঝাৰৰ দ্ৰোণ ভূঞালৈ আগবঢ়া হৈছে দুগদুগী অসম গৌৰৱ বঁটা 2024। কেঁচা সোণৰ গহনাৰ প্ৰতিষ্ঠিত প্ৰতিষ্ঠান নগাঁৱৰ দুগদুগী ফাউণ্ডেশ্যনে প্ৰথমবাৰৰ বাবে আগবঢ়াইছে এই সন্মানীয় বঁটা। শনিবাৰে ৰহাত অনুষ্ঠিত দুগদুগী ফাউণ্ডেশ্যনৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত ওজাপালিৰ বিশেষজ্ঞগৰাকীক ফাউণ্ডেশ্যনৰ হৈ এই বঁটা প্ৰদান কৰে অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। বঁটা গ্ৰহণ কৰি দ্ৰোণ ভূঞাই দুগদুগী ফাউণ্ডেশ্যনৰ কাৰ্যকলাপক উচ্চ প্ৰশংসা কৰে। গাম্ভীৰ্যপূৰ্ণ এই বঁটা প্ৰদান অনুষ্ঠানতে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়োৱা ৰাজ্যৰ 34গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে এইবাৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংশ্যন লাভ কৰা ৰহা অঞ্চলৰ ছাত্ৰ ছাত্ৰীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। বৰ্ষপূৰ্তি অনুষ্ঠানতে দুগদুগী ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰ তথা কবি সাহিত্যিক উৎপল বনিয়াৰ আকাশ চুবলৈ মন শীৰ্ষক কাব্য গ্ৰন্থ আৰু অসমীয়া গহনা গাঁথৰি বুৰঞ্জীখনৰ তৃতীয় সংস্কৰণ উন্মোচন কৰা হয়। গ্ৰন্থ দুখন উন্মোচন কৰে ক্ৰমে অৱসৰপ্ৰাপ্ত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত আৰু চিন্তাবিদ প্ৰদ্যুন্ম গোস্বামীয়ে। আড়ম্বৰপূৰ্ণ অনুষ্ঠানত কণ্ঠশিল্পী মন্টুমণি শইকীয়া, একশৰণ ভাগৱতী সমাজৰ অধ্যক্ষ প্ৰতাপ মেধি, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লোকসকলৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। আৰু দুগদুগী অসম বঁটা আমি প্ৰথমবাৰৰ কাৰণে আমি দিছো। ভাৰত চৰকাৰ পদ্মশ্ৰী সন্মানে সন্মানিত হোৱা, অসম চৰকাৰ অসম গৌৰৱ বঁটা পোৱা, বিষ্ণু ৰাভা বঁটা পোৱা, বিভিন্ন বঁটাৰে আচলতে বিভূষিত। আচলতে যি আমাৰ ওজাপালিৰ নৃত্য আছে, ওজাপালিক বিশ্বদৰবাৰত যি প্ৰতিষ্ঠা কৰিছে তেখেতে হৈছে আমাৰ দ্ৰোণ ভূঞা। তেখেতক আমি দুগদুগী অসম বঁটাৰে আমি তেখেতক আমি অভিনন্দন জনাইছো, তেখেতক আমি সন্মান যাচিবলৈ চেষ্টা কৰিছো। আৰু তাৰ উপৰি আমি আপোনালোকে দেখিছে 350গৰাকীতকৈ অধিক ছাত্ৰ ছাত্ৰী ইয়াত আচলতে আজি অভিনন্দন অনুষ্ঠানত উপস্থিত আছিলে। আৰু আমি গছপুলিও আমি সকলোকে দিছো, যাতে গছপুলি আমাৰ চেলফি লোৱাতকে মই ভাবো গছপুলিটো ৰুলে কাম হ'ব। সেইটো কাৰণে মই গছপুলি আগতে মই ৰুইছিলো, যি গছপুলি এতিয়াও বহুত ডাঙৰ ডাঙৰ হৈছে। আৰু এইবাৰ মই সকলো ছাত্ৰ ছাত্ৰীক দিছো, আশা কৰিছো সেই ছাত্ৰ ছাত্ৰী গছপুলিটো ৰুই পেলাই অনাগত দিনত আমাৰ যি গছপুলিৰ যিটো সমস্যা, আমাৰ যি প্ৰাকৃতিক যিটো সমস্যা, আমাৰ এনেকুৱা এক সময় হৈ পৰে যি সময়ত আমাৰ বৰষুণ বেছিকৈ পৰে, এনে এক সময়ৰ পৰা খৰাং বেছি হৈ পৰে, যাতে কি গছে আমাক যাতে সুৰক্ষা প্ৰদান কৰিব পাৰে সেই উদ্দেশ্যে আমি গছপুলি প্ৰদান কৰিছো। ধন্যবাদ। নিশ্চয় আজি দুগদুগী দ্বাদশ বৰ্ষপূৰ্তি, লগতে দুগদুগী আমাৰ ফাউণ্ডেশ্যন আমাৰ প্ৰথম প্ৰতিষ্ঠা দিৱস, তাৰ লগত সংগতি ৰাখি বিশেষভাৱে যি আমাৰ ৭৫,000তকৈ অধিক ছাত্ৰ ছাত্ৰী, যিসকলে ছাত্ৰ ছাত্ৰীয়ে আমাৰ নিজৰ গাঁও অঞ্চল লগতে ৰহা সমষ্টিৰ লগতে নগাঁৱৰ কাৰণে বৰঙণি আগবঢ়াই আহিছে, বিশেষ অৰিহণা যোগাইছে। আৰু ভৱিষ্যতৰ যিটো তেখেতসকলে আমাৰ সম্পদ, সেই উদ্দেশ্য আমি আগত ৰাখি তেখেতসকলক আমি অভিনন্দন অনুষ্ঠান ৰাখিছো। আৰু যিসকল ৬০ৰ ঊৰ্ধ যিখিনি অসমীয়া সমাজ ব্যৱস্থা তেখেতসকলৰ অৰিহণা আছে, বিশেষকৈ এখন ভাগৱতী সমাজৰ আমি অধ্যক্ষ ইয়ালৈ আহিছে, উপাধ্যক্ষ ইয়ালৈ আহিছে, উপাচাৰ্যও আহিছে, সচিব প্ৰধান আহিছে। তাৰ উপৰিও বিশিষ্ট নাট্যকাৰ, শিল্পকাৰ, চিত্ৰ ভাস্কৰ্য শিল্পীকে ধৰি আমাৰ অসমৰ নগাঁৱৰ বিভিন্ন স্থানত থকা ৩৬গৰাকী বিশিষ্ট ব্যক্তিক ইয়াত সম্বৰ্ধনা জনোৱা হৈছে। আৰু যোৱা বছৰ আমি বিশেষভাৱে আমি সম্বৰ্ধনা জনাইছিলো। আৰু তাৰ উপৰি আপোনালোকে দেখা পাব, আপোনালোকে আমি দুখনকৈ কিতাপ ইয়াত উন্মোচন হ'ল। এখন মোৰ আকাশ চুবলৈ মন, যিখন কিতাপ উন্মোচন কৰিছিলে আমাৰ অসম আৰক্ষী প্ৰধান আমাৰ অৱসৰপ্ৰাপ্ত ভাস্কৰ জ্যোতি মহন্তদেৱ, আৰু তেখেতে উন্মোচন কৰিলে। আৰু এখন আছে অসমীয়া গহনা গাঁথৰি বুৰঞ্জী তৃতীয় সংস্কৰণ, সেইখনো উন্মোচন কৰিলে বিশিষ্ট চিন্তাবিদ অসমৰ প্ৰদ্যুন্ম গোস্বামীদেৱ। আৰু তাৰ উপৰিও ইয়াত আমাৰ নৰুৱা সত্ৰ সত্ৰাধিকাৰ আমাৰ অম্লান দেৱ গোস্বামী, আমাৰ দিহিং সত্ৰ সত্ৰাধিকাৰ নয়নজ্যোতি দেৱ গোস্বামী, ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ, আৰু বিশেষকে আমাৰ প্ৰাক্তন বিধায়ক ডক্টৰ দুৰ্লভ চুম্মা, প্ৰাক্তন বিধায়ক গুণেশ্বৰ দাস, প্ৰাক্তন মন্ত্ৰী উমেশ দাসকে ধৰি অসমৰ বিভিন্ন লোক উপস্থিত আছিলে। আৰু ময়ূৰ দত্ত বিশিষ্ট শিল্পী ময়ূৰ দত্ত উপস্থিত আছে, নিজয়া নেওমী উপস্থিত আছিলে। আৰু আমাৰ বিশেষভাৱে উপস্থিত আছে মন্টুমণি শইকীয়াকে ধৰি বিভিন্ন শিল্পীসকল ইয়াত আচলতে উপস্থিত আছে। আচলতে অকল শিল্পী বুলি ক'লে ভুল হ'ব, আচলতে ৰহা নগাঁৱৰ বিভিন্ন শিতানত থকা বিভিন্ন লোক আচলতে শিক্ষাগুৰুসকলৰ পৰা আদি কৰি সকলো লোক ইয়াত উপস্থিত আছে। মই আশাবাদী যে দুগদুগী ফাউণ্ডেশ্যন তেখেতলৈ আশীৰ্বাদ দিব, মোক আশীৰ্বাদ দিব সামাজিক দিশত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত। আৰু ময়ো আশাবাদী যে দুগদুগী ফাউণ্ডেশ্যন আকাশ চুব। ধন্যবাদ। মানে উৎপল বনিয়া হ'ল মোৰ বন্ধু এজনৰ তেওঁৰ ল'ৰা, গতিকে সি সৰুৰ পৰাই অলপ ছ'চিয়েল ৱৰ্ক কৰি ভাল পায়, সামাজিক কামত কৰে। আৰু আজি ল'ৰা ছোৱালীবিলাকক সম্বৰ্ধনা, যিবিলাক কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাইছে, এইটো তেওঁলোকক প্ৰেৰণা যোগোৱা এটা অনুষ্ঠান। আৰু এইটো ময়ো কৰিছিলোঁ।
আৰু মই দেখিছোঁ এনেধৰণৰ প্ৰেৰণামূলক অনুষ্ঠানবিলাকে ছাত্ৰ ছাত্ৰীবিলাকক পঢ়াৰ প্ৰতি আগ্ৰহ বঢ়ায়। গতিকে তেওঁ ছ'চিয়েল ৱৰ্ক কৰি ভাল পায় আৰু যাতে তেওঁ আমাতকৈও বেছি ছ'চিয়েল ৱৰ্ক কৰিব পাৰে তাকে উৎসাহ জগাবৰ কাৰণে ইয়ালৈ আহিছোঁ আৰু যোগদান কৰিছোঁ আৰু তেওঁক আশীৰ্বাদ প্ৰদান কৰিছোঁ। নগাঁও ৰূপহীৰ পৰা জীৱন বৰা ৰিপৰ্ট A to Z নিউজ আছাম।